হেল্ল' ফ্ৰেণ্ডছ, এণ্ডাছব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি চাওঁতে সেই দিনটো আহি পালে মানে আমাৰ খুৰা ল'ৰাৰ বিয়া, মানে তাৰ বিয়াখন মানে আপোনালোকক আগৰ ভিডিঅ'ত জনাইছোঁৱে, মানে বিয়াখন কিবা এটা মানুহ মৰাৰ অসুবিধাৰ কাৰণে মানে বেক কৰিব লগা হ'ল। গতিকে আজি জোৰণ, গতিকে আপোনালোকক গোটেইখিনি বস্তু দেখাই আছোঁ, চাই থাকক। পেণ্ডেলৰ কাম চলি আছে চব ৰেডি। আৰু ইয়াৰ পৰা দৰা গান বজা চলি আছে। আৰু এই চব বস্তুবিলাক আমাৰ ৰেডি হৈ আছে ইয়াতে, আৰু ইয়াত কেঁচা চব্জিবোৰ চব ষ্টক কৰি থোৱা হৈছে বজাৰৰ পৰা আনি কেনে ইয়াতে। আৰু বমৰ শব্দ পাই আমাৰ ঘুমটিৰ পৰা পুৰা জাপ মাৰি উঠলা। আৰু এই আমাৰ আলহী আহি পালা অভয়পুৰীৰ পৰা আহি নুমলাক আৰু পুপু পৰি। আৰু এই খুৰাকৰ বিয়া বুলি আমাৰ দুটা মানে চাইনা দুটাৰ মানে পুৰা ফূৰ্তি ঠিমান হোৱা হৈছে, পুৰা দৌৰি আছে দুয়ে লগ লাগি। এতিয়া মানে ড্ৰেছ চেছ পুৰা কৰি মানে জোৰণ দিব যাব লাগিবতো। আৰু এয়া মোৰ মানে কাপোৰ চাপোৰ এতিয়া লৈ ল'লোঁ, আৰু এয়া মোৰ মিছেছো পুৰা ৰেডি, আৰু ই আমাৰ অলপ মানে লাঠি চাঠি লৈ ৰেডি, ই কিন্তু ড্ৰেছ কৰা নাই। আৰু এয়া পুৰা জোৰণ যাবলৈ ৰেডি, দৰা আৰু দৰাৰ মাকে সেয়া কৰি আছে খুৰী মায়ে। আৰু এই বস্তুবিলাক চব এতিয়া ইয়াৰ পৰা গাড়ীত ভৰোৱা হ'ব, উঠোৱা হ'ব। আৰু আমাৰ পুৰা বেণ্ড পাৰ্টি পুৰা মানে বজাই আছে, ইহঁতো ৰেডি পুৰা গোটেইবিলাক লগ লাগি। আৰু আমাৰ গোটেইবিলাক সদস্য পুৰা ৰেডি হৈ গ'লোঁ আমি চোতালত গোটেইবিলাক। এতিয়া মানে গাড়ী আহিব, গাড়ীত উঠিম আৰু গোটেইবিলাক। এতিয়া বাছ আহি গ'ল আৰু আমিও বাছত উঠি মোৰ কলাত যাব মানে ঠিক মই পুৰা তাৰমানে বাছত উঠাই দিব লাগিব। আৰু এয়া সকলো গোটেইবিলাক মানুহ তাৰমানে এতিয়া বাছখনত বহিব। এতিয়া আমাৰ বাছ পুৰা ষ্টাৰ্ট দিলে, আমি গাড়ীত ভিতৰত সকলোৱে বহি ল'লোঁ, বহি লৈ কিনে পুৰা গাড়ী আমাৰ যাই আছে। আৰু ফাইনেলি আমি কইনাৰ ঘৰ পালোঁ। এতিয়া কইনাৰ পেণ্ডেলৰ সন্মুখত আমাৰ গোটেইবিলাক জমা লাগিল, এতিয়া ভিতৰত যাম। গাড়ীৰ পৰা মানে গোটেইখিনি বস্তু আমি জমাই আছে। আৰু আমাক পেণ্ডেলৰ তলত বহিব দিলে, আৰু আমি বাবামণিক লৈ মই বহিলোঁ। আৰু এই পৰ্যায়ক্ৰমে কামবোৰ চলি আছে, মানে কইনাৰ যিখিনি মানে নিয়ম, সেই নীতি নিয়মখিনি কৰি আছে আমাৰ গোটেইবিলাক মানুহে লগ লাগি। আৰু এতিয়া খোৱা পৰ্ব আমাক খাব দিলে, আমি পূৰা এতিয়া খোৱাত ব্যস্ত হৈ আছোঁ। আৰু খাই লৈ এতিয়া আৰু ঘৰত যাম। আৰু এই বাবামণি আমাৰ কিবা ফুল চুল ছিঙি লৈ আহিল, ডেক'ৰেশ্যনত যি সজাইছিল তাৰ পৰা ফুল লৈ আহিল, মানে সি পূৰা ব্যস্ত তাৰ কামত। আৰু এই আমাৰ চোতালত জোৰোণৰ ৰাতি মানে অলপ ফূৰ্তি তামচা, আৰু সকলোৱে নাচা বাগাত ব্যস্ত। মানে দৰাৰ লগ বন্ধু সকলোবোৰ আহিছে, আমাৰ ঘৰৰ মানুহখিনি সকলোৱে নাচা বাগাত পুৰা ব্যস্ত হৈ আছে। আৰু ৰাতি আমি ভাত পূৰা খাই ল'লোঁ। এতিয়া খাই মানে এতিয়া আৰু আজিৰ পৰ্বটো শেষ। গতিকে আপোনালোকৰ ভিডিঅ'টো এতিয়া আজি দেখুৱালোঁ, আৰু কালি দেখুৱাম আপোনালোকক কমপ্লিট বিয়াৰ ভিডিঅ'। গতিকে বাই বাই।